দৰ্শকসকল কেনেকৈ আছে আপোনালোক সকলোকে প্ৰথমতে মই মোৰ ইউটিউব চেনেল ৰূপম বৰুৱা ব্লগলৈ আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, স্বাগতম জনাইছোঁ, ৱেলকাম কৰিছোঁ। তো আজি ভোগালী বিহুৰ মানে উৰুকা। আজি মই উপস্থিত আছোঁ দেৰগাঁও উত্তৰীয়া বজাৰত উপস্থিত আছোঁ বৰ্তমান। আৰু চাওক কিমান ভিৰ লাগিছে। আজি বতৰটো বেয়া, বতৰটো বেয়া, বৰষুণ হৈ আছে। এতিয়া মানে কি বিহু বজাৰ কৰিম বুলি আহিলোঁ। মুড়ি ল'ম এতিয়া, মুড়ি দাদাৰ লগত পাতিলোঁ। মুড়িৰ দাম কিমান কৈ দিয়ক দাদা? কেজি 60 আৰু চিৰা 80। মই এতিয়া দিয়ক, আপুনি চিৰাই দিয়ক, মোক 3টা পেকেট দিয়কচোন। এই গাই চাওক কিমান ভিৰ হৈছে চাওকচোন, যাবলৈ মানে অসুবিধা হৈছে। এতিয়াতো মই খালী হ'ল। ৰঙা আলু মায়ে লৈ যাবলৈ কৈছে, ৰঙা আলুটো ল'ব লাগিব। মিউনিচিপালিটি যিটো অফিচ আছে তাৰ ভিতৰতে আছে দোকানখন, ফুকন ষ্ট'ৰ বুলি জনা যায়। ফুকন দা বিহুৰ শুভেচ্ছা থাকিল। তো আপোনালোকো যদি দেৰগাঁৱত থাকে আহিব, এই দোকানখন বহুত সুলভ মূল্যত বস্তু। ফাইনেলি গাইজ বিহু সৰু সুৰা বস্তু বজাৰ কৰিলোঁ গিফ্টৰ কাৰণে। গাইজ আমি ভেলাঘৰৰ ওচৰত পাই গ'লোহি। এই ৰাইজে আপোনাৰ ইয়াত তৈয়াৰী কৰি আছে, পূৰা হোৱা নাই সম্পূৰ্ণ। এতিয়া মই ভেলাঘৰটো দেখাবলৈ চেষ্টা কৰিম। ভেলাঘৰ আয়োজনৰ সমিতিৰ আমাৰ ইয়াৰ সভাপতি হয়। তো আজি কাইলৈ যিটো আমাৰ মানে ভোজ হ'ব, কি ৰেচিপি হ'ব তাত? প্ৰস্তুতি পূৰা পূৰ্ণ পৰ্যায়ত, খালি বতৰে অকণমান বিধি পথাল দি আছে। আমি লাগি আছোঁ। আমি মানে সম্পূৰ্ণ মানে আৰ্টিফিচিয়েল কৰিব বিচৰা নাছিলে, টিংপাত ব্যৱহাৰ কৰিছোঁ যদিও, কিন্তু নৰাৰে সম্পূৰ্ণ যোগাৰ আছিলে। কিন্তু কি কৰিব, বতৰে এতিয়া বেয়া। বিভিন্ন আইটেম পাব আপুনি। এতিয়া গাহৰি পোৰা বা গাহৰি চুঙাত দিয়া থাকিব, হাঁহ থাকিব, হাঁহ আৰু কলডিলৰ ভাজি থাকিব, আৰু লোকেল মাছৰ এটা জোল হ'ব, আৰু লোকেল মুৰ্গী। আচ্ছা, আপুনি মোৰ বন্ধুসকলক কি নিমন্ত্ৰণ কৰিব বিচাৰিছে নেকি? আহিব বিচাৰে, নিশ্চয় আহিব পাৰিব। আপোনালোকে আহি ইয়াত বহুত মজা পাব, খাই যাব। অসমীয়াৰ হিয়াৰ আমঠুৰ ভোগালী বিহুটি আমি কেনেদৰে উদযাপন কৰোঁ এপাক চাই যাব। কোনো ইয়াত উৰুকাহে, কাইলৈ আৰু তৈয়াৰী হ'ব নহয় জানো? হয়। তো এই নবয়ে কিবা ক'ব বিচাৰিছে নেকি? সকলোকে ভোগালী বিহুৰ শুভেচ্ছা আছিলোঁ। হেল্ল' গাইজসকল, এতিয়া নিমকি বনাই আছোঁ। ভেলাঘৰৰ পৰা আহিলোঁ, অলপ মানে সহায় কৰি দিছোঁ। আকৌ যাম, আকৌ। বন্ধুসকল চাওক, মই ইয়াত মানে ভোজ খাবলৈ আহিছিলোঁ। এইকেইটা মোক কিছুমান খৰি উঠাইছে, ইমান ডাঙৰ খৰি মানে এতিয়া উঠাবলগীয়া হৈছে। এইটো মানে ভেলাঘৰলৈ লৈ যাম এতিয়া, নিব লাগিব, উপায় নাই আৰু। উঠাইছোঁ, তৈয়াৰী কৰি আছোঁ। আৰম্ভ কৰি দিলোঁ ছাৰ। Hi guys, happy Bihu enaknya বুলি কৈ দিয়া। Hi guys, happy Bihu. Bhugali Bihu বুলি কোৱা। Bhugali Bihu. Hi guys, happy Bhugali Bihu enaknya। Hi guys. ক'ব দিয়া। Happy Bihu কৈ দিয়া বাবাটো। Happy Bihu. Hello guys. Hello guys. Happy Bihu. আমি এতিয়া ভেলাঘৰত আমাৰ বাইদেউ আহিলে, আহি এতিয়া সকলোৱে লগে ভাগে একাপ চাহ খাইছোঁ আৰু দেই। এয়া বৰ্তমান আৰু স্পেচিয়েল আজি বহুত কিবি বনাই আনিছে, এইবোৰ লাডু ফাডু। এই চাওক আমাৰ বাইদেউ বনাই আনিছে। তাৰপিছত এয়া পিঠা ঘৰত। এয়া আমাৰ এজন এইয়া দেউতা কমি আছিলে, সেইটো আহিলে, এতিয়া বহিছেহি। চলে আহক, মন চলে আহক। গাইজ আমি বহি আছোঁ। হেল্ল'। এতিয়া আমাৰ গানৰ কাৰ্যসূচী আৰম্ভ হ'ব। এতিয়া
জমি আছে মস্তি হৈ আছে এয়া চক বিহু চক বিহু চক ৰাইট আৰু এতিয়াও আমাৰ পুৰা বিহু চলি আছে এতিয়া পুৰা বিহু এতিয়ালৈকে চলি আছে আৰু আমি আকৌ এবাৰ ভোগালী বিহু বহুত শুভেচ্ছা থাকিলে এই চব খেৰ কি হৈছে দেখিছেনে দেখিছে এইকেইটা গুণ্ডা মানুহ একদম ত' ভোগালী বিহু শুভেচ্ছা পাহি ফালৰ পৰা ভোগালী বিহু শুভেচ্ছা কৈছে এয়া আমাৰ ঘৰত পিঠা কেক আপোনালোকে চাব পাৰে গাইজ নিমকি লাড়ু কুন্দৰ লাডু গাই ৰখা আমি খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ মই ৰৈ থাকিব পৰা নাই দেই ইমান ধুনীয়া বনাইছে মানে মই ৰৈ থাকিব পৰা নাই দেই গাই আমাৰ ঘৰত মানে বহুত ধুনীয়া মানে অতি সস্তাতে লগাব পৰা বহুতখিনি ফুল আমি লগাই থৈছোঁ সেইখিনি আপোনালোকক মই দেখাইছোঁ আৰু আপোনালোকেও চেষ্টা কৰিব যে ঘৰত আৰ্টিফিচিয়েল ফুলৰ সলনি অৰিজিনেল যিখিনি আমাৰ ফুল হয় এইখিনি ৰাখিবলৈ এটা সুন্দৰ পৰিৱেশ গাইজ আমাৰ সুপ্ৰভাত বন্ধুসকল আজি মাঘৰ বিহু আৰু এতিয়া মই সম্পূৰ্ণ ৰেডি হ'লোঁ আমাৰ অসমীয়া সংস্কৃতি পৰম্পৰাৰে ড্ৰেছ পিন্ধি সম্পূৰ্ণ মই ৰেডি হ'লোঁ আৰু এতিয়া যাম মই ধুমৰ ওচৰত যাম অলৰেডি গাইজ আমি পালোহি এই ধুমৰ ওচৰত এই ৰাজধানীয়ে সেৱা কৰিছে সকলো ৰাইজ আহিছে এতিয়া আমি এই নাৰিকল কাটি আছোঁ তাৰপিছত প্ৰসাদ খোৱা হ'ব সেৱা কৰা হ'ব হা আমাৰ ভকত আহিছে দেই ভকত আহিছে আজি মানে এই অনুষ্ঠানটি এতিয়া গাইজ আমি সকলো এটা গ্ৰুপ ফটো উঠাইছোঁ যে এই বছৰৰ বিহুটো আমাৰ স্মৃতি হৈ ৰৈ যায় সেইটো কাৰণে অলৰেডি গাইজ আমি নামঘৰলৈ আহিলোঁ নামঘৰত আহি ভগৱানৰ ওচৰত মূৰ দোৱালোঁ সকলো আহিছিলে গাঁৱৰ সকলো ৰাইজ আহিছে মই এই আচলতে আপোনাক দেখাইছোঁ বহুত মানুহ আহিছিলে এতিয়া তো আহি নামঘৰত সেৱা কৰি এতিয়া ঘৰলৈ যাম ঘৰত গৈ মা দেউতাক সেৱা কৰি মোৰ ব্লগটোৰ সামৰণি মাৰিম চুঙাত দিয়া চাউল গাইজ মোৰ লগৰ ল'ৰাটোৰ ঘৰৰ পৰা দিছিলে সেইটো এটা আনবক্সিং কৰিম আৰু খাম এতিয়া ফাইনেলি গাইজ সকলো শেষ হৈ গ'ল ভোজ খালোঁ এনজয় কৰিলোঁ মস্তি কৰিলোঁ মানে আপোনজনক লগ পালোঁ বহুত ভাল লাগিলে আৰু আপোনালোকেও নিশ্চয় ঘৰলৈ গৈছে তেনেকৈ সকলোকে লগ পাইছে এই বিহুৰ এই সন্ধিক্ষণত আপোনজনক লগ পোৱাৰ মজাটোৱে বেলেগ গতিকে আপোনালোকক পুনৰবাৰ মই ভোগালী বিহুৰ বহুত শুভেচ্ছা আৰু মৰম যাচিলোঁ ভগৱানে আপোনালোকক ভালে ৰাখক কুশলে ৰাখক তাৰ কামনাৰে আজিলৈ বাই বাই